ধন্যবাদ বন্ধুসকল, আপোনালোকক এনিটপিক চেনেললৈ স্বাগতম জনাইছো মই চম্পকে। আজি আমি এনে এটা বিষয় আলোচনা কৰিম যি বিষয়টো নেকি বহুতে হয়তো জানে আৰু বহুতেও নাজানে। এই বিষয়টো হৈছে চাহ খেতিৰ ইতিহাস। বহুতে হয়তো জানে আৰু বহুতে হয়তো নাজানে। মই নজনাবিলাকৰ কাৰণে কৈছো, আপোনালোকৰ ভিডিঅ'টো চাই থাকিব। চাহ খেতি অসমৰ আৰু ভাৰতবৰ্ষতে নতুন বুলি ক'ব পাৰি, কাৰণ চাহ খেতি প্ৰথম আমাৰ দেশত আনিছিল ইউৰোপীয়সকলে। চাহ খেতিৰ জন্মস্থান আমাৰ চীন দেশত বুলি কোৱা হয়, আৰু অসমৰ হাবিতো চাহ খেতিৰ গছ পোৱা গৈছিল। আমাৰ ভাৰতবৰ্ষৰ ভিতৰত প্ৰচুৰ পৰিমাণে চাহ উৎপন্ন হয় অসমতেই। অসমৰ বাহিৰৰ কিছুমান ঠাই যেনে দাক্ষিণাত্য, নীলগিৰি, কেৰেলা আদিতো কি কৰা হয়, আমাৰ চাহ খেতিটো কৰা হয়। কিন্তু চাহ খেতি কি অসমত বিখ্যাত। যিহেতু ভাৰতৰ ভিতৰত অসমতেই চাহ খেতি বেছি, কিন্তু ইয়াৰ প্ৰায়বোৰ মালিক কি বিদেশীয়ে। এতিয়াও বিদেশী মালিকেই আছে। তথাপি আমাৰ অসমে কি চাহটোৰ ক্ষেত্ৰত বেছি উপাৰ্জন কৰিব পাৰে। বাগানবোৰৰ মালিকবোৰো বিদেশীয়ে। প্ৰায় কলিকতাৰে আজিকালি প্ৰায় কেইবছৰমানৰ পিছত গুৱাহাটীতো আমাৰ হেৰি কৰা হৈছে, নিজা নিজা বাগান খুলিছে বহুতে। যদিও অসমত প্ৰচুৰ পৰিমাণে উৎপন্ন হয় চাহ খেতি, কিন্তু অসম চৰকাৰ আৰু অসমৰ প্ৰায়ভাগ লোকে কি চাহ ইমান পাব লাগে অসমৰ মানুহে নাপায়। চাহ খেতি কৰা বনুৱা মজদুৰসকলৰ কি বাহিৰৰ পৰা অহা। আমাৰ এইটো এটা প্ৰব্লেম। আচলতে চাহ খেতিটো এটা খেতি বুলি নাভাবি আমি উদ্যোগ বুলি ভাবিব লাগে, কাৰণ চাহ খেতিটো আমাৰ সৰ্বসাধাৰণ খেতিয়কে কৰিব নোৱাৰে। আমাৰ চাহ খেতিৰ কাৰণে কি উদ্যোগ বোলা কাৰণটো হৈছে আমাৰ এই খেতিটো কৰিবৰ কাৰণে মূলধনৰ বহুত প্ৰয়োজন, আৰু ইয়াত বহুত বনুৱা মজদুৰৰ প্ৰয়োজন। বিভিন্ন সা সৰঞ্জাম, যন্ত্ৰ পাতি এইবিলাক লাগে চাহ খেতি কৰিবৰ বাবে। ইয়াৰ কাৰণে বিশেষ প্ৰশিক্ষণ, বুদ্ধিৰো নিজৰ কৰ্মদক্ষতাৰো কি হয় প্ৰয়োজন হয়। সেয়ে কি গুটিৰ পৰা পুলি ৰুই চাহ খেতিটো কৰা হৈছিল, কিন্তু আজিকালি প্ৰায় কি হৈছে যে চাহ খেতিটো প্ৰায় কলম দিও কি কৰা হয়, চাহ খেতিটো কৰা হয়। চাহ খেতিটো আমাৰ কি যে অসমৰ বিখ্যাত বা ভাৰতবৰ্ষৰ এছিয়া বিখ্যাত। এছিয়াৰ ভিতৰত কি বেছি চাহ খেতি ক'ত হয়, অসমতে হয়। কিন্তু আমি অসমত চাহ খেতিটো হোৱাৰ পিছতো কি আমাৰ অসমৰ মানুহে আয় যিখিনি পাব লাগে সেইখিনি নাপাওঁ, কাৰণ বিদেশতে যায়। কাৰণটো হৈছে কি বেছিভাগ মালিকে কি বিদেশী। চাহৰ গছ আৰু গুণ উন্নত কৰাৰ কাৰণে টোকোলাইত এটা কি চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছে। তাত চাহৰ বিভিন্ন উন্নত কৰিবৰ বাবে বা বিভিন্ন পদ্ধতিৰ বাবে তাত কি কৰা হয়, কিছুমান ৰিচাৰ্চ কৰা হয়। আগতে কি যে প্ৰায় মেনেজাৰ সকলে আমাৰ কি হৈছিল, কৰ্মচাৰীসকলক কি কৰিছিল, অত্যাচাৰ চলাইছিল কৰ্মচাৰীৰ ওপৰত। কিন্তু আজিকালি প্ৰায় নোৱাৰে। আজিকালি কি তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব নোৱাৰাৰ বাবে কি হৈছে, নানা বিধি ব্যৱস্থা কি কৰা হৈছে, গ্ৰহণ কৰাইছে। তো এইখিনিয়ে মই যিখিনি জানো সেইখিনি কৈছো থুলমূলকে, আৰু বহুত চাহপাতৰ বিষয়টো জানিবলৈ বহুতেই আছে। মই জনাখিনি কৈছো। ইয়াতে মই কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে মোক নিজৰ বন্ধু বুলি ক্ষমা কৰি দিব, আৰু মই নতুন টপিকত কৈ থাকিম। আপোনালোকে মোৰ চেনেলটো চাই থাকিব। আজিলৈ ইমানেই, ধন্যবাদ।